তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল টেকনিকেল আহমেদ। তো ফ্ৰেণ্ডছ আজি আপোনালোকক দেখুৱাম যে আপুনি কেনেকৈ এটা এপ্লিকেশ্যনৰ পৰা টকা ইনকাম কৰিব পাৰে। ডেইলি আপুনি 1000 টকা 500 টকালৈকে ইনকাম কৰিব পাৰে এটা মাত্ৰ জাষ্ট এপ্লিকেশ্যনৰ জৰিয়তে। তো ফ্ৰেণ্ডছ কেনেকৈ ইনকাম কৰিব আৰু কেনেকৈ ৰেফাৰ কৰিব 30 টকা। এটা ৰেফাৰ কৰিলে আপুনি 30 টকা পাব, দুটা কৰিলে 60 টকা পাব, তিনিটা কৰিলে 90 টকা পাব। তো ফ্ৰেণ্ডছ বহুত টকা পাব পাৰি এটা এপ্লিকেশ্যনৰ জৰিয়তে। তো সেই এপ্লিকেশ্যনটোৰ নামটো হৈছে পেবিন। চ' আপোনালোকে চাইছে ইয়াত পেবিন। তো এই এপ্লিকেশ্যন যদি আমি ইনকাম কৰিব পাৰি। তো এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব হ'লে মোৰ ডিছক্ৰিপশ্যন বক্সত দি লিংক দিয়া আছে, আপুনি ইয়াত ক্লিক কৰি আপুনি ইনষ্টল কৰি ল'ব পাৰিব। তো ইনষ্টল কৰাৰ পিছত আপোনালোকে ইয়াত অ'পেন কৰিব। তো অ'পেন কৰাৰ পাছত ইয়াত লিখা আছে লগইন বুলি এটা অপশ্যন দিয়া আছে। ইয়াত মোবাইল নম্বৰ এণ্টাৰ কৰিবলৈ কৈছে আৰু পাছৱৰ্ড বহুৱাবলৈ কৈছে। আপোনালোকে কি ক'ব, চাইন আপ যিটো লিখা আছে চাইন আপ চাইডত লিখা আছে চাইন আপত ক্লিক কৰিব। তো চাইন আপত যেতিয়া ক্লিক কৰিছে ইয়াত লিখা আছে নেম এণ্টাৰ কৰিবলৈ কৈছে, আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰিবলৈ কৈছে আৰু ইমেইল এড্ৰেছ ৰেফাৰ কোডটো যিটো আছে এইটো মোৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। সেই ৰেফাৰ কোডটো ইয়াত বহুৱাই দিব আৰু পাছৱৰ্ডটো বহুৱাই দিব। আপোনাৰ নামৰ লগত মিলাই বহুৱাই দিব পাৰে বা বেলেগত দিলেই হ'ল। তো ফ্ৰেণ্ডছ মই সম্পূৰ্ণকেইটা বহুৱাই দি আছোঁ। তো সকলোকেইটা বহুৱাই যেতিয়া চাইন আপত ক্লিক কৰিব তেনেকুৱা। তো চাইন আপত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ আহিছে, তাত পেবিন লিখা আছে। চ' ইয়াত লিখা আছে মোৰ 16 টকা। আপোনালোকে চাইছে বেলেঞ্চ হৈছে 16 টকা আৰু এইটো হৈছে মোৰ অল্ড ইউজাৰ, অৰ্থাৎ পুৰণা ইউজাৰ হয় এইটো। তো ইয়াত মই বহুত টকা এড কৰি ৰিচাৰ্জ আৰ্নিং কৰিব পাৰিছোঁ বা ৰিচাৰ্জ বিক্ৰী কৰিব পাৰিছোঁ, ইয়াত ৰেফাৰ কৰিব পাৰিছোঁ বা টিভি ৰিচাৰ্জ কৰিব পাৰিছোঁ। ইয়াত বহুত তিনিটা অপশ্যনৰ দ্বাৰা আমি টকা ইনকাম কৰিব পাৰি। তো প্ৰথমতে হৈছে ৰেফাৰ যিটো আছে এইটো বহুত ইণ্টাৰেষ্ট হয়। তো ৰেফাৰ কৰি আমি 30 টকা ইনকাম কৰিব পাৰি। ইয়াত লিখা আছে চাক মাৰ্জিন বুলি এটা অপশ্যন দিয়া আছে, ছাইডত মাৰ্জিন বুলি এটা অপশ্যন দিয়া আছে। তো যেতিয়া মাৰ্জিন অপশ্যনত ক্লিক কৰিম, তো মাৰ্জিন অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত এনেকুৱা এটা পেজ আহিছে। ইয়াত লিখা আছে 4.2% জিঅ', এয়াৰটেল 2.5%, 3.4% বৰ্ডা, BSNL 4.0%। তো এনেকুৱা পেজ আহিছে। ইয়াত ডিটেইলছ লিখা আছে 3.2%। তো মাৰ্জিনত কি বুজাইছে মানে এইটো আপুনি এটা ৰিচাৰ্জ বিক্ৰী কৰিলে আপুনি 4.2% পাব আৰু কমিশ্যন পাব। এতিয়া দেখুৱাম আপোনালোকক কেনেকৈ ৰিচাৰ্জ কৰিব। ইয়াত লিখা আছে প্ৰিপেইড বুলি এটা অপশ্যন দিয়া আছে। প্ৰিপেইডত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনাৰ ইয়াত লিখা আছে মোবাইল নম্বৰ এণ্টাৰ কৰিবলৈ কৈছে। আপুনি যিটো নম্বৰত ৰিচাৰ্জ কৰিব ইয়াত মোবাইল নম্বৰ এণ্টাৰ কৰিব। ইয়াত লিখা আছে ইয়াত কি লিখা আছে, মই মোবাইল নম্বৰটো এণ্টাৰ কৰি আছোঁ 96। তো মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত তাত লিখা আছে অপাৰেটৰ চিলেক্ট অপাৰেটৰ, আপোনাৰ কোনটো চিম হয়, জিঅ' নে এয়াৰটেল, ভোডাফোন না BSNL। তো মোৰ জিঅ' হয়, মই জিঅ'টো চিলেক্ট কৰিছোঁ। আৰু লিখা আছে চাৰ্কল বুলি এটা অপশ্যন দিয়া আছে। চাৰ্কলত গৈ আপুনি ষ্টেটটো কোনটো হয় চিলেক্ট কৰিব। মোৰতো আছাম হয়, চিলেক্ট কৰি লৈছোঁ। তো চিলেক্ট কৰাৰ পাছত মোক কিমান টকা ৰিচাৰ্জ কৰিব, মই এইটো 150 টকা এটা ৰিচাৰ্জ কৰিব বিচাৰিছোঁ। তো এতিয়া আপোনালোকে কি কৰিব, ছাবমিট যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিব। ছাবমিট যেতিয়া ক্লিক কৰিব ইয়াত লিখা আছে মোবাইল নম্বৰ দেখুৱাই দিব। ইয়াত কনফাৰ্ম বুলি এটা অপশ্যন আছে, এইটো কনফাৰ্মত ক্লিক কৰি দিব। যদি ইয়াত মোবাইল নম্বৰ ভুল হয় তেনেহ'লে কেনচেল বুলি অপশ্যন যিটো আছে এইটোত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা ধৰণৰ এটা। তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই। যদি আমাৰ চেনেলখন ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু থকা বেলেগটো প্ৰেছ কৰি দিব। তো নতুন ইউটিউব চেনেল খুলিছোঁ তো ছাবস্ক্ৰাইব আৰু কৰিব আৰু বাই বাই।